হ'লেও এইটো ছোৱালী ভাল লাগে কিন্তু ৰক্ষাবন্ধন ৰাখী বন্ধন দিনা আমি যাবলৈ নিবিচাৰোঁ মানে স্কুললৈ মানে কেলৈ কাৰণ যোনজনী ছোৱালী ভাল লাগে তাইওতো তাই সেইদিনাই আমাক ৰাখি পিন্ধাবলৈ বিচাৰি থাকিব লগৰবোৰেতো জোকাই থাকে তো তাই গম পাই যায় তেনেকৈতো ৰাখি পিন্ধাবলৈ বিচাৰি থাকিব সেইকাৰণে আমি মানে ৰাখি বন্ধন দিনা নাযাওঁৱে মানে প্ৰায় স্কুল নাযাওঁৱে। হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত আহি গ'লোঁ এটা ভিডিঅ'ত। আজি ভিডিঅ'টো মানে বিশেষ, হাত দুখন দেখি ধৰিব পাৰিছে নাই? একদম এটা বিশেষ ভিডিঅ'ত আহিছোঁ। মানে আগতে যেতিয়া সৰু থাকোঁতে ৰক্ষাবন্ধন যেতিয়া হয় ৰাখী বন্ধন যেতিয়া হয় তেতিয়া মানে স্কুললৈ যেতিয়া যাওঁ বা স্কুলৰ ল'ৰা ছোৱালীবোৰে যে লগৰবোৰে পিন্ধি আহে ৰাখী খুব বেয়া লাগে মানে মোৰো যদি বা ভণ্টি এজনী থাকিলেহেঁতেন মানে আজি ময়ো এডাল পিন্ধিব পাৰিলোহেঁতেন এনেকুৱা লাগে, খুব মন বেয়া লাগে। এতিয়া ঘৰত আহি কওঁ মোক কেলৈ বা ভণ্টি নাই, মোক বা ভণ্টি এজনী লাগে, ক'ৰ পৰা আনি দিয়া নাজানো, মুঠতে মোক লাগে, একদম পূৰা চিঞৰ বাখৰ লগাওঁ। তাৰপিছততো ঘৰত কয় যে তেনেকৈ বা ভণ্টি নাপায় নহয়, ময়ো নাজানো কেনেকৈনো বা ভণ্টি পায়, মানে বেয়া লাগে আৰু খালি। তাৰপিছত সদায় তেনেকৈ থাকি যায়, প্ৰতি বছৰ লগৰবোৰে আহি একদম চাল দিয়ে, এইডাল চাহ বায়ে পিন্ধালে, এইডাল চাহ ভণ্টিয়ে পিন্ধালে, এনেকৈ দেখাইহি আৰু মইতো এতিয়া কি কৰিম আৰু উপায় নাই আৰু। তাৰপিছত শংকৰদেৱত যেতিয়া পঢ়ি আছিলোঁ, শংকৰদেৱত আকৌ স্কুলৰ ফালৰ পৰাই ছাৰ বাইদেউহঁতে এডাল ৰাখি দিয়ে, কমলা কালাৰ এনেকুৱা গোল কমলা কালাৰ এটা থাকে, সেইটোকে পিন্ধাই দিয়ে। আমি সেইটোকে গৈ ঘৰত দেখাওঁ যে আজি ৰাখী বন্ধন দিনা গ'লোঁ আৰু। তাৰপিছত আৰু কিছুমান মুমেণ্ট থাকে যেতিয়া আমি ক্লাছ 8-9 পাইছিলোঁ, আমাৰতো কিছুমান ছোৱালী ভাল লাগে ন, আজি কৈ দিছোঁ ষ্টুডেণ্টবোৰে চাই পেলাই জোকাৰিব। হ'লেও এইটো ছোৱালী ভাল লাগে কিন্তু ৰাখী বন্ধন দিনা আমি যাবলৈ নিবিচাৰোঁ মানে স্কুললৈ মানে কেলৈ কাৰণ যোনজনী ছোৱালী ভাল লাগে তাইওতো তাই সেইদিনাই আমাক ৰাখি পিন্ধাবলৈ বিচাৰি থাকিব লগৰবোৰেতো জোকাই থাকে তো তাই গম পাই যায় তেনেকৈতো ৰাখি পিন্ধাবলৈ বিচাৰি থাকিব সেইকাৰণে আমি মানে ৰাখী বন্ধন দিনা নাযাওঁৱে মানে প্ৰায় স্কুল নাযাওঁৱে তেনেকুৱা কওঁ। তাৰপিছত ঘৰততো কয় কেলৈ নাযাওঁ, এনেই নাযাওঁ এনেকৈ কৈ থৈ দিওঁ। তাৰপিছত একদম তাইক দেখিলে মানে নোলাওঁ কাৰণ ৰাখি পিন্ধাই দিলেতো চেচ আৰু ভণ্টি দাদা হৈ গ'লেতো আৰু কি হ'ব সেইজনী, এই তেনেকুৱা মানে জমনি মুমেণ্ট আছিলে আগতে স্কুলৰ দিনৰ। তাৰপিছত এতিয়া বৰ্তমান কেইদিনমানৰ পৰা সেই জ্ঞানজ্যোতি একাডেমীত জিঅ'গ্ৰাফী টিচাৰ হিচাপে কৰি আছোঁ। চ' আজি মানে সেই ইমান বছৰ 22-23 বছৰ এডালো ৰাখি নোপোৱা দিনটো আজি মোৰ কাৰণে মানে সদায় একদম মনত থকা হ'ব, সদায় চিৰস্মৰণীয় হৈ ৰ'ব দিনটো। হাত দুখন চাওকচোন, মানে ইমানখিনি মৰম পাম বুলি মানে মই কেতিয়াও ভবাও নাই, কেতিয়াও এক্সপেক্ট কৰা নাছিলোঁ। ইমানখিনি যে ষ্টুডেণ্টে মৰম দিব, মানে ইমান ভাল পোৱা মানুহ আছেনে বাৰু, মানে আজি মই একদম সেইখিনি পাই মানে এই মৰমখিনি পাই লগতে সেইখিনিতো কি লগতে এইখিনি চাওক আৰু কত কিমান দিব লাগে, এইখিনি মই ওলটাই দিছে মোক। এই লাগিলে এই মৰমখিনি মানে টকা পইচা দি মানুহে বহুত বস্তু কিনিব পাৰিব, যি বস্তু লাগে চব এভৰিথিং টকা পইচা দি কিনিব পাৰিব, কিন্তু এই মৰমবোৰ যোনবোৰ এই নিভাঁজ মৰমবোৰ কেতিয়াও কিনিব নোৱাৰে, কেতিয়াও মানুহে কিনিব নোৱাৰে। এইখিনি যিখিনি নিজে এচিভ কৰা যায় কিবা এটা কাম কৰি বা মানুহে যিখিনি ভাল পায় মৰম, সেইখিনি কিন্তু মানে কেতিয়াও কোনো দিব নোৱাৰে। আজি মই যিখিনি পাইছোঁ মানে ইম'চনেল হৈ গৈছোঁ মানে আজি স্কুলত আজিৰ দিনটোত মানে ইমান ভাল লাগিছে মানে ষ্টুডেণ্টখিনিয়ে যিখিনি মৰম দিছে মই কেতিয়াও পাহৰিব নোৱাৰোঁ। মানে ষ্টুডেণ্টখিনি ইমান বেছি মৰম মানে মই যোগ্য নহয় বাৰু এনেকুৱা এটা ৰেচপেক্টৰ কাৰণে মানে, হ'লেও আজি ষ্টুডেণ্টখিনিয়ে যিখিনি মৰম দিছে মানে একদম ভাবিব নোৱাৰে। একদম চব সদায় ভালে থাকক, চবৰে ভৱিষ্যতটো ভাল হওক, এনেকৈ সদায় মৰম দি যাওক। মৰম যিমানে বিলাব সিমানেই মৰম পাবও। চ' চব ভালে থাকক। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। হেপী ৰক্ষাবন্ধন, চবেই ভালে থাকা। আজি ইমান বছৰ বা ভনীয়ে নথকা মুমেণ্টবোৰ আজি মানে ষ্টুডেণ্টে হওক, মোৰ সকলো ভণ্টি হওক, হ'লেও মানে যিখিনি মানে আজি মৰম পাইছোঁ কেতিয়াও পাহৰিব নোৱাৰোঁ। একদম মানে বহুত ভাল লাগিলে বহুত। বাই বাই, অ' ইয়ে।